সুখৰ সন্ধান, প্ৰেৰণা আৰু সুখৰ এটি চুটি গল্প। এসময়ত ব্যক্তিগত বিকাশৰ আলোচনাৰ চক্ৰত 100জনীয়া এটা দল অংশগ্ৰহণ কৰিছিল। বক্তাই কথাৰ মাজতে ৰৈ এটা আকস্মিক কাৰ্যকলাপ চলাবলৈ সিদ্ধান্ত লয়। তেওঁৰ প্ৰতিজন উপস্থিত ব্যক্তিক এটা বেলুন আগবঢ়াই দিলে, য'ত তেওঁলোকৰ নিজৰ নাম লিখিবলৈ কয়। তাৰ পিছত বেলুনবোৰ সংগ্ৰহ কৰি কাষৰ কোঠা এটাত ৰাখি দিয়া হয়। সকলোৱে সেই কোঠাত গৈ নিজৰ নিজৰ বেলুনটো বিচাৰিবলৈ কয়, য'ত মাথো 5 মিনিটৰ সময়সীমা বান্ধি দিয়া হয়। তাৰ পিছতে সকলোৱে দৌৰা ধপৰা কৰি নিজৰ বেলুনটো বিচৰাত লাগে আৰু সেই প্ৰচেষ্টাত এজনে সিজনক ঠেলা হেঁচা কৰে। শেষত 5 মিনিট পাৰ হৈ যায়, কিন্তু কোনেও সফল নহয়। তাৰ পিছত বক্তাই তেওঁলোকক পৰামৰ্শ দিলে যে যিজন ব্যক্তিয়ে যাৰ নামৰ বেলুন পায় সেই নিৰ্দিষ্ট ব্যক্তিক সেইটো ঘূৰাই দিয়ে আৰু কেইমিনিটমান ভিতৰতে সকলোৱে নিজৰ বেলুনটো ঘূৰাই পায়। আৰু তাৰ পিছতেই বক্তাই ক'লে যে তোমালোকৰ লগত যিটো হ'ল, আমাৰ সুখৰ সন্ধানত ঠিক সেইটোৱে হয়। আমি উন্মাদভাৱে আমাৰ চাৰিওকাষে সুখ বিচাৰি ফুৰোঁ, ক'ত আছে সেইটো নজনাকে। আমাৰ সুখ আনৰ সুখত নিহিত হৈ আছে। আনক সুখ দিলে নিজেও ঘূৰাই পোৱা যায়। কাহিনীৰ নৈতিকতা: স্বাৰ্থপৰ কামবোৰৰ পৰা সুখ আৰু পূৰ্ণতা খুব কমেই পোৱা যায়, কিন্তু প্ৰায় সদায় আমি আনৰ বাবে ভাল কাম কৰিলে সেইটো নিশ্চয় ঘূৰাই পাওঁ। আনক সহায় কৰি আমি নিজকে সহায় কৰা হয়।